আগন্তুক বিটিএডি নিৰ্বাচনক কেন্দ্ৰ কৰি পেলাই বৰ্তমান বহু ধৰণৰ বাতৰি বা বিশ্লেষণ এই ধৰণৰ পৰিৱেশন কৰা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ বৈদ্যুতিক মাধ্যমত এনেকুৱা বিশ্লেষণ বা বাতৰি পৰিৱেশন আমি বহুত দেখিবলৈ পাইছোঁ। তাক লৈ পেলাই ৰাজ্যৰ মনত আজি বহু ধৰণৰ প্ৰশ্ন সৃষ্টি হৈছে আৰু বিভ্ৰান্তি এটা সৃষ্টি হোৱাটো আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ UPPLক কেন্দ্ৰ কৰি সংবাদ মাধ্যমত আজি বহু ধৰণৰ বিশ্লেষণ আমি দেখিবলৈ পাইছোঁ। কাৰণটো হ'ল যে UPPL এটা শক্তিশালী দল, দিনক দিনে বিটিএডি অঞ্চলত আটাইতকৈ শক্তিশালী দলত পৰিণত হ'বলৈ গৈ আছে UPPL। এই দলক বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আঁকোৱালি লোৱাটো আমি দেখিবলৈ পাইছোঁ। এইটোৰ কাৰণে বিভিন্ন চক্ৰই আজি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বিভিন্ন বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰা বা বিশ্লেষণ কৰা আমি দেখিবলৈ পাইছোঁ। যোৱা এদিন আগত যিটো নিউজ 18 TV চেনেলত এটা অনুমানিক বিশ্লেষণ পৰিৱেশন কৰা হৈছিল যে BPF UPPLৰ মাজত মিত্ৰতাৰ যিটো আলোচনা বিফল হোৱাৰ পিছত UPPLে নৱসৰণী আৰু নৱগঠিত দল PPPA দলৰ লগত গোপন বুজাবুজিত উপনীত হৈছে বুলি এটা অপপ্ৰচাৰ চলোৱা হৈছে। সেইটো সম্পূৰ্ণভাৱে মিথ্যা আৰু কোনো সত্যতা নাই, সত্যৰ আধাৰত প্ৰতিষ্ঠিত নহয়। কাৰণ PPPA দলৰ লগত আমাৰ কোনো ধৰণৰ যোগাযোগো হোৱা নাই, আমি আলোচনাত মিলিতও হোৱা নাই আৰু বুজাবুজি কৰাৰ কথাও আমি চিন্তা কৰা নাই। BPF দলৰ লগত প্ৰাৰম্ভিক পৰ্যায়ত মিত্ৰতাৰ আলোচনা হোৱাটো সঁচা, আমি অস্বীকাৰ নকৰোঁ। কিন্তু ইয়াত সত্য স্পষ্ট আছিল যে UPPL দলৰ সমমৰ্যাদা লাগে আৰু সমানভাৱে ভাগ বতৰা কৰাৰ পিছতে মিত্ৰতা হ'ব পাৰে বুলি। সেই সম্পৰ্কে আমাৰ আলোচনা খুব বেছি আগবঢ়া নাই, আমি জানো। তথাপিও আজি আমি কোনো দলৰ লগত মিত্ৰতা সম্পৰ্কে আগবঢ়া নাই, আলোচনাও আমি কৰা নাই। আৰু আমি সিদ্ধান্ত লৈছোঁ যে কোনো ধৰণৰ মিত্ৰতা যদিও নহয়, আমি UPPL দল সকলোৱে এই নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে প্ৰস্তুত। আৰু এনেধৰণৰ বাতৰি পৰিৱেশনৰ দ্বাৰা দি জনগণৰ যিটো ভোটদাতা ৰাইজ, সহজ সৰল ৰাইজৰ মাজত এটা কেৱা সৃষ্টি কৰা বা বিভ্ৰান্তি সৃষ্টি কৰাটো মই ভাবোঁ যে নিৰ্বাচনৰ আগে আগে যিটো বাতাবৰণ সেইটো কলুষিত কৰাৰ এটা অপচেষ্টা মাত্ৰ। মই আজি আহ্বান জনাব বিচাৰিছোঁ, চব ৰাজনৈতিক দলে ক্ষমতাৰ পিছে পিছে নদৌৰে। আজি UPPL দলৰ হাতত ক্ষমতা নাই যদিও সত্যতা আৰু নিষ্ঠাৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে আমি যুঁজি আছোঁ, সকলো জনগণৰ ৰাইজৰ কাৰণে মাত মাতি আছোঁ। আৰু এনেকুৱা ৰাজনৈতিক দলক গণতন্ত্ৰৰ ছাত্ৰত, ৰাইজৰ ছাত্ৰত, সংবাদ মাধ্যমেই হওক, জনগণৰ ৰাইজেই হওক, প্ৰোৎসাহিত কৰাৰ এটা প্ৰয়োজন আছে বুলি মই ভাবোঁ। আৰু অনাগত সময়ত এনে দলক সমৰ্থন জনাব লাগে বুলি মই ভাবোঁ। আজি মই আহ্বান জনাব বিচাৰিছোঁ, সংবাদ মাধ্যমেই হওক বা জনগণৰ ৰাইজকে হওক, সংবাদ মাধ্যম যাতে এটা কল্পনাৰ আধাৰত কোনো ধৰণৰ অনুমানিক এটা বাতৰি পৰিৱেশন কৰি পেলাই কোনো ধৰণৰ যাতে সততা আৰু নিষ্ঠাৰে ৰাজনীতি কৰিব বিচৰা মানুহ বা ব্যক্তিক হাৰাশাস্তি চলাবলৈ চেষ্টা নকৰে। কাৰণ এইটো এক ধৰণৰ এটা হাৰাশাস্তি। আনফালেদি জনগণৰ ৰাইজ এনেধৰণৰ ভুল বাতৰিৰ ভিত্তিত যাতে ভুল নগৈ নিজৰ এটা চিন্তা শক্তি প্ৰয়োগ কৰি পেলাই সত্যতা কি সেইটো জানিবলৈ আগতে চেষ্টা কৰে। আৰু শেষত মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ, বিটিএডি নিৰ্বাচন কোনে কাৰ লগত মিত্ৰতা কৰে সেইটো নিজৰ নিজৰ দলৰ ক্ষমতাৰ কথা, স্বাধীনতাৰ কথা। নিৰ্বাচন হ'ব, সেই নিৰ্বাচন যাতে কোনো ধৰণৰ এটা অশান্তিময় পৰিৱেশ সৃষ্টি নহয়, গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে যাতে এই নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায়। ইয়াত আমাৰ যিটো এটা ন্যূনতম নৈতিক কৰ্তব্য চবেই যাতে পালন কৰিবলৈ আগবাঢ়ি আহে, সেইটোকে মই আহ্বান জনাইছোঁ।